হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু অল বটনটো দবাওক, লগতে ভিডিঅ'টোত এটা লাইক কৰক। আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? আনসাৰ গোৱা। আয়তনৰ ফালৰ পৰা ভাৰতৰ কোনখন ৰাজ্য সৰ্ববৃহৎ? উত্তৰ ৰাজস্থান। কোৱেশ্চন নাম্বাৰ 3, আয়তনৰ ফালৰ পৰা পৃথিৱীৰ কোনখন দেশ সৰ্ববৃহৎ? উত্তৰ রাশিয়া। কোৱেশ্চন নাম্বাৰ 4, জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ কোনখন দেশ সৰ্ববৃহৎ? উত্তৰ চীন। কোৱেশ্চন নাম্বাৰ 5, কোনখন দেশে মহাকাশত প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপ কৰিছিল? আনসার রাশিয়া। কোৱেশ্চন নাম্বাৰ 6, মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন? উত্তৰ মেজৰ ইউৰি গাগাৰিন। কোৱেশ্চন নাম্বাৰ 7, স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 15 আগষ্ট। আমি কেতিয়া গণৰাজ্য দিৱস পালন কৰো? উত্তৰ 26 জানুৱাৰী। আমি কেতিয়া গান্ধী জয়ন্তী পালন কৰো? উত্তৰ 2 অক্টোবৰ। কোৱেশ্চন নাম্বাৰ 10, শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 5 সেপ্টেম্বৰ। কোৱেশ্চন নাম্বাৰ 11, পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? উত্তৰ চীন। কোৱেশ্চন নাম্বাৰ 12, পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ কোনখন? উত্তৰ ভাৰত। ভাৰতৰ সৰ্বোচ্চ বৃহত্তৰ ভাষা কোনটো? উত্তৰ পৰমবীৰ চক্ৰ। কোৱেশ্চন নাম্বাৰ 14, এছিয়াৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? উত্তৰ মাজুলী। কোৱেশ্চন নাম্বাৰ 15, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? উত্তৰ ইন্দিৰা গান্ধী। কোৱেশ্চন নাম্বাৰ 16, কোনখন মহাদেশত মাত্ৰ এখন দেশ আছে?
উত্তর অস্ট্রেলিয়া। কোশ্চন নাম্বার 17 কোনখন মহাদেশত কোনো দেশ নাই? উত্তর এন্টার্কটিকা। কোশ্চন নম্বৰ 18 আটাইতকৈ সৰু মহাদেশ কোনখন? উত্তর অস্ট্রেলিয়া। কোশ্চন নম্বৰ 19 আটাইতকৈ সৰু দেশ কোনখন? উত্তর ভ্যাটিকান সিটি। কোশ্চন নম্বৰ 20 আয়তন অনুসৰি বিশ্বৰ বৃহৎ দেশখনৰ নাম কি? উত্তর রাশিয়া।